guys, welcome back to my YouTube channel Rilu bhai. To guys, আজি এনে ভিডিওটো নরমাল হবলৈ গৈ আছে দেই। তো ইফালে আমি ধুনিয়াকে বাহ কাটি আছো ইডাল। বাহডাল কিয় কাটি আছো আপোনালোকক কৈ আছো মানে আমি গাহৰি মাংস সুঙাত দি খাম এতিয়া থককে। তো ভিডিওটো জাস্ট এনে নরমাল হবলৈ গৈ আছে আৰু ইমান ভিডিওটো খাস নহয়। তো ধুনিয়াকে বাহডাল কাটি লং মই। এটা কথা কৈ দিং মই মানে মই মাঘৰ বিহুৰ ভিডিও বনাব মানে নুৰিলো আৰু তো মাঘৰ বিহুৰ ভিডিও কিয় বনাব নুৰিলো আপোনালোকক কওঁ এইটোকো। তো আমাৰ তাৰ মানে আমাৰ গাঁৱত এই মানুহ ঢুকাইছে মানে আমাৰ ঘৰৰে মানুহ ঢুকাইছে মানে লাগা ভাগা হয় আৰু তো তাৰ কাৰণে আমাৰ ৰাইজে তাৰ মানে মাঘৰ বিহু নাখালা। তো এতিয়া মই আহিছো শাহুমা ঘৰত এই কালি ইয়াতে মাঘৰ বিহুটো খাওয়া হ'ল মোৰ আৰু এতিয়া ধুনিয়াকে আজি 5ৰ দিনা হ'ল আজি ধুনিয়াকে বাছা কাটি আছো ইফালে। আমার মেহনত কৰি আছে পুরা একদম চুঙাত গাহৰি মাংস খাবলে এইয়া। আৰু গাইস আমি ধুনিয়াকে বাদাল কাটি লৈ আনলো ইফালে এইডাল লম্বাকে। এতিয়া ইয়াক খাটা কৰি কেনে চুঙা বনাব লাগিব 2-4টা মান বনাব লাগিব।